নমস্কাৰ বন্ধুসকল, অসমীয়া কুইজৰ ৭৩ নম্বৰ খণ্ডটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো দি চাবলৈ চেষ্টা কৰিবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিছে কমেণ্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজি প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। মাটিকালিৰ হিচাপত বিশ্বৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰখনৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ৰাছিয়া। মাটিকালি হিচাপত বিশ্বৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰ। ভাৰত হৈছে পৃথিৱীৰ 7ম বৃহত্তম ৰাষ্ট্ৰ। দ্বিতীয় স্থানত আছে কানাডা আৰু তৃতীয় স্থানত আছে আমেৰিকা। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ক্ষুদ্ৰ ঋণ যোগান সংস্থা হিচাপে 2001 চনত গঠিত এটা সংস্থা হৈছে বন্ধন। গ্ৰাহকৰ অতি সমাদৰ লাভ কৰা এই সংস্থাটোৱে 2014 চনত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ অনুমোদন লাভ কৰে আৰু বেংক হিচাপে প্ৰতিষ্ঠিত হয়। এটা প্ৰশ্ন হ'ল, এই বন্ধন বেংকৰ প্ৰতিষ্ঠাতা কোন? সময় শেষ হৈছে। উত্তৰটো হৈছে চন্দ্ৰশেখৰ ঘোষ। তেওঁ হৈছে ত্ৰিপুৰাৰ। তেওঁৱে এই বন্ধন বেংকৰ প্ৰতিষ্ঠা কৰিছিল। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। সাধাৰণতে ফুটবল খেলত 11জন সদস্য থাকে বা 11জন খেলুৱৈ থাকে এটা টিমত। এতিয়া প্ৰশ্ন হ'ল, বিশ্বৰ এনে এবিধ ফুটবল খেল আছে যিবিধ খেলত সদস্য সংখ্যা হৈছে এটা টিমত 15জন। এতিয়া প্ৰশ্ন হ'ল, এই ফুটবল খেলবিধৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ৰাগবী ফুটবল। এই ফুটবল খেলবিধত এটা টিমৰ সদস্য সংখ্যা হৈছে 15জন। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। অসমৰ এটি অন্যতম জনজাতি হৈছে তিৱা জনজাতি। এতিয়া প্ৰশ্ন হ'ল, এই জনজাতিটোক অন্য এটা নামেৰেও জনা যায়। এই নামটো কি? সময় শেষ হৈছে। উত্তৰটো হৈছে লালুং জনজাতি। পূৰ্বতে লালুং নামেৰে যদিও জনা গৈছিল, বৰ্তমানে তিৱা নামেৰেহে বেছিকৈ পৰিচিত। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। কালাহাৰী মৰুভূমি ক'ত অৱস্থিত? সময় শেষ হৈছে। উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত অৱস্থিত। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ফল মূল শাক পাচলি উৎপাদনত শেহতীয়া তথ্য অনুসৰি ভাৰতৰ স্থান কিমান? সময় শেষ হৈছে। উত্তৰটো হৈছে হৰ্টিকালচাৰ অৰ্থাৎ উদ্যান খেতি বিষয়ক বিজ্ঞানৰ শেহতীয়া তথ্য অনুসৰি ফল মূল আৰু শাক পাচলি উৎপাদনৰ ভাৰতৰ স্থান হৈছে 2য় স্থান আৰু প্ৰথম স্থানত আছে চীন দেশ। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভূমিকম্প অধ্যয়ন সম্পৰ্কীয় বিজ্ঞানক আমি কি বুলি জানো? সময় শেষ হৈছে। উত্তৰটো হৈছে চিছমোলজি। চিছমোলজি বুলি জনা যায় ভূমিকম্প অধ্যয়ন সম্পৰ্কীয় বিজ্ঞানক। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভাৰতৰ কোনখন নদীক নিমখীয়া নদী বা লুণীয়া নদী বুলি কোৱা হয়? সময় শেষ হৈছে। উত্তৰটো হৈছে ৰাজস্থানৰ লুনি নদীকে ভাৰতৰ লুণীয়া নদী বা নিমখীয়া নদী বুলি কোৱা হয়। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। হৃদপিণ্ডৰ সঞ্চালনৰ ফটো লোৱা যন্ত্ৰটোৰ নাম কি? সময় শেষ হৈছে। উত্তৰটো হৈছে ইলেক্ট্ৰোকাৰ্ডিঅগ্ৰাম। চমুকৈ আমি ইচিজি মেচিন বুলি জানো। এই মেচিনটোৰ সহায়ত হৃদপিণ্ডৰ বেমাৰ চোৱা হয় বা হৃদপিণ্ডৰ বেমাৰ হ'লে এই মেচিনটো ব্যৱহাৰ কৰি চোৱা হয়। এতিয়া 10 নম্বৰ প্ৰশ্নটো আপোনালোকৰ বাবে আগবঢ়াইছো। ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। যিসকলে শুদ্ধ উত্তৰ দিব পাৰিছে তেওঁলোকৰ নাম মই পৰৱৰ্তী খণ্ডত উল্লেখ কৰিম। প্ৰশ্নটো হৈছে,
শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় খেলবিধৰ নাম কি? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট কৰি জনাব। এইখিনিতে কুইজৰ 72 নম্বৰ খণ্ডত মই এটা প্ৰশ্ন সুধিছিলো। প্ৰশ্নটোৰ উত্তৰ দি দিব বিচাৰিছো। প্ৰশ্নটো হৈছিল মাঘ বিহুৰ আগদিনা ৰাতি মানুহে একেলগ হৈ খেৰ আৰু নৰাৰে সজা ঘৰত প্ৰীতিভোজ খায়। এই ঘৰটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ভেলাঘৰ। প্ৰায় সকলোৱে ইয়াৰ উত্তৰ দিবলৈ সক্ষম হৈছে। এইখিনিতে মই তেওঁলোকৰ নামখিনি উল্লেখ কৰি দিব বিচাৰিছো। তেওঁলোক হৈছে খান ফাৰুক, যুগল মইনা মালৈ, বিষ্ণু তামুলী, পুৰাঞ্জয় মৰাণ, মণিমণি, সন্ধ্যাৰঞ্জন ফুকন, হাছিবুল হাছান, সত্যৰঞ্জন হাজৰিকা, বিনোদ শইকীয়া, টিয়ান্তু গগৈ, ৰদীপ বৰা, চাও পিটু গগৈ, মৃদুল মালাকাৰ, দীপজ্যোতি খাটনিয়াৰ, ভদ্ৰেশ্বৰ শইকীয়া, গাজিউৰ ৰহমান, বিশ্বজিৎ দলে, মিণ্টু ধুবি, প্ৰণৱ দুৱাৰা, দুৰ্লভ গগৈ, নৱজিৎ ফুকন, TC বৰুৱা, ৰিপন হাজৰিকা, নাজৰিন আখতাৰ, চন্দ্ৰাৱতী কলিতা, মৃগাংক নাথ, জেকি চিফ এক নাম, তালিজুল হক, বছ বাজনা চাহিয়ে কানা, ঋতুপৰ্ণা বৰা, কৃষ্ণ চেত্ৰী, MD ইছলাম, হেমন্ত চেকনিধৰা, মিনাৰুল ইছলাম, প্ৰহ্লাদ ভুজেল, অভিজিৎ ভূঞা আৰু জুবিন গাৰ্গ হিট ছং। আপোনালোক সকলোকে ধন্যবাদ জনাইছো উত্তৰ দি সহযোগ কৰাৰ কাৰণে। আগলৈও এনেদৰে উত্তৰ দি সহযোগ কৰিব বুলি আশা ৰাখিলো। আজি প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। শেষত এটি সাঁথৰ আগবঢ়াই আজি অনুষ্ঠানটো সামৰণি মাৰিম। সাঁথৰটো হৈছে সেইটো কি আমাৰ সকলোৰে আহে কিন্তু আমি দেখা নাপাওঁ। প্ৰশ্নটো আকৌ এবাৰ কৈছো, সেইটো কি আমাৰ সকলোৰে আহে কিন্তু আমি দেখা নাপাওঁ। সাঁথৰটো ভাঙিবলৈ চেষ্টা কৰকচোন। ইয়াৰ উত্তৰটো হৈছে টোপনি। চিন্তা কৰি চাবচোন হয়নে নহয়। এই সাঁথৰটো আগবঢ়াইছে মোৰ ইউটিউবৰ দৰ্শক বন্ধু কৃষ্ণ চেত্ৰীয়ে। কৃষ্ণ চেত্ৰীক ধন্যবাদ জনাইছো। আগলৈ এনেদৰে সাঁথৰ দি সহযোগ কৰিব বুলি আশা ৰাখিলো। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। যদি ভিডিঅ'টো চাই অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব আৰু ভাল হৈছে বুলি কমেণ্ট কৰি উৎসাহ যোগাব। আৰু যিসকল বন্ধু নতুনকৈ এই চেনেলটোতে আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানৰ পৰা বিদায় মাগিছো। ধন্যবাদ জনাইছো সকলোকে।